Hello everyone, my name is Roy. Welcome to my channel RoysArtyCrafty. So in this video we'll be trying some alignment practice and let's get started. এই ভিডিওত আমি কেনেকৈ অসমীয়া হাতৰ আখৰ ভাল কৰা যায় আৰু এলাইনমেন্ট কেনেকৈ ঠিক কৰা যায় লাইনৰ মাজত লাইন লিখাৰ পিছত আৰু কিছুমান শব্দ লৈ সেইটো চাম. So let's start the video. এইটো এক্সাম্পলত এটা লাইন লিখা হ'ব আৰু তিনিটা বা চাৰিটা শব্দ থাকিব. এই এক্সাম্পলত মাত্ৰাটো ঠিকে হৈছে নে নাই তিনিটা বা চাৰিটা শব্দ লৈ সেইটো চোৱা হ'ব আৰু সেইটোৰ এক্সাম্পল ট্ৰাই কৰা হ'ব. এইটো এক্সাম্পলত দুটা লাইনে প্ৰেক্টিছ কৰা হ'ব. প্ৰথম লাইনত তিনিটা বা চাৰিটা শব্দ থাকিব আৰু দ্বিতীয় লাইনত দুটা শব্দ. এইটো এলাইনমেন্টৰ কাৰণে এনেকৈ এক্সাম্পলটো লোৱা হৈছে আৰু ইয়াতে অসমীয়া গ্ৰামাৰৰ ইউজ কৰা হৈছে বা প্ৰেক্টিছৰ কাৰণে ইউজ কৰা হৈছে এটা শব্দত প্ৰকাশ কৰা. প্ৰথম লাইনত তিনিটা বা চাৰিটা শব্দ থাকিব আৰু শব্দৰ মাজত যিমান স্পেচ থাকিব গোটেই লাইনত একে হ'ব লাগিব আৰু যিবোৰ নেক্সট লাইনত লিখা হ'ব সেইবোৰো দুটা শব্দৰ মাজত যিমান স্পেচ থাকিব এইটো যাতে একে থাকে. এইটো এক্সাম্পলত ডটেড পেপাৰ ইউজ কৰা হৈছে. এলাইনমেন্টৰ কাৰণে এটলিষ্ট এটা ডট থাকে বা বুজি পোৱা যায় কোনটো লাইনত চিধা হ'ব. কিন্তু ইয়াৰ ওপৰত যদি এডভান্স লেভেলত প্ৰেক্টিছ কৰিব ইচ্ছা কৰা যায় তেতিয়াহ'লে দুই লাইনৰ বহিও ইউজ কৰা যাব পাৰে য'ত গাইডলাইনছ নাথাকিব যে এলাইনমেন্ট লাইনটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব, এই নেক্সট শব্দটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব এইটো আন্দাজত লিখিব লাগিব আৰু এইটো চিধাকৈ হ'লে ভাল হ'ব. আৰু ছেইম প্ৰেক্টিছ যিটো ডটেড পেপাৰত ইয়াতে লিখি থকা হৈছে এইটো যদি একজেক্টলি আৰু বেছি ভালকৈ প্ৰেক্টিছ কৰিব ইচ্ছা কৰা যায় যে আখৰৰ তলত আখৰ মানে প্ৰেক্টিছ কৰিব যদি ইচ্ছা কৰে তেতিয়াহ'লে গ্ৰাফ পেপাৰ ইউজ কৰিলে হ'ল. নেক্সট এক্সাম্পলত বা ষ্টেপত আমি চাম যে ছেকেণ্ড লাইনটো কেনেকৈ লিখা হৈছে সেইটো কাৰণে কি প্ৰেক্টিছ কৰা হৈছে. ছেকেণ্ড লাইনত আমাৰ দুটা শব্দ আছে, উত্তৰ আৰু নেক্সট যিটো এনচাৰ হয়. দুটা শব্দ, এই দুটা শব্দ আমি গোটেইকেইটা ছেকেণ্ড লাইনত লিখি আছোঁ. তো সেই দুটা শব্দ মানে যাতে বাকী লাইনকেইটাৰ কাৰণেও ছেইম হয় আৰু এটা প্ৰেক্টিছ হ'ল ছেইম শব্দ, উত্তৰটো ছেইম হয় গোটেইকেইটা লাইনৰ কাৰণেও উত্তৰকেইটা যিটো লিখা হৈছে একে লাইনতে থাকে যদি আৰু একে সাইজত বা শেপতো দেখা যায় আৰু এংগেলো যাতে সেম থাকে. নেক্সট এক্সাম্পল সেকেন্ড লাইনৰে কোলন কেটা যে দিয়া হৈছে, কোলন কেটা ডট পেপাৰতো ইজিলি ডট কেটা দেখা যায় কাৰণে সিধাকে হৈছে. এতিয়া বগা কাগজত বা লাইন পেপাৰত লিখা হ'ব সেইটো সিধা যাতে হয়. আৰু এবাৰ প্ৰেক্টিছ ভালকে হোৱাৰ পিছত যদি বগা কাগজত লিখিবলৈ ট্ৰাই কৰা হয় বিনা গাইডলাইনছত মানে তলতো যদি গাইডলাইনছ নোহোৱাকে আগফালে পিছফালে লেফট সাইড ৰাইট সাইড সব ফালে যদি ঠিকে থাকে এনেকৈ এলাইনমেন্ট হোৱাকে তো এইটো বহুতখিনি প্ৰেক্টিছ হ'ব আৰু বহুতখিনি ইম্প্ৰুভ কৰিব বগা কাগজত প্ৰেক্টিছ কৰিলে. আৰু ছেইম শব্দ ইয়াতে যিখিনি দেখুওৱা হৈছে এইখিনিও প্ৰেক্টিছ কৰিলে বহুতখিনি ইম্প্ৰুভ হ'ব. তো নেক্সট এক্সাম্পলত যেতিয়া আমি দেখাম যে কেনেকৈ এইখিনি লিখা হ'ল. আৰু যদি ভিডিওটো ভাল লাগে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব. থ্যাংক ইউ ভেৰি মাছ.